এতিয়া মই আছো ৰাজগড় বজাৰত মই ইয়াতে মানে বৰালি মাছ পালো আৰু বহু দিনৰ পৰা তেতেলি আৰু পকা তেতেলি আৰু বৰালি মাছ খাম বুলি ভাবি আছো তেনেহলে কিনো আৰু বনাও বলক এতিয়া মাছখিনি কিনি লৈ পেলাই এতিয়া বজাৰখনৰ ইমূৰৰ পৰা সিমূৰলৈকে ঘূৰি আছো কাৰণ আপোনালোকক প্ৰথমতে কৈছিলোৱে আজি পকা তেতেলি আৰু বুঢ়া বৰালি বনাম বুলি পিছে মাছটো পিছে বুঢ়া নহয় দেই কিন্তু জুতিটো যে আছে পকা তেতেলি বুঢ়া বৰালি বুলি হেতু কাৰণেহে কৈছো এতিয়া আপোনালোকক কলো হয় এটা তেতেলিহে বিচাৰি পোৱা নাই গুটেই দোকান কিখনত ঘূৰিছো সুধিছো পকা তেতেলি আছে নেকি কাৰণ সবে কৈছে এতিয়া পকা তেতেলি বুলে সিজন নহয় নাপায় বুলি সেই কাৰণে পুৰণা ঘৰলৈকে আহিলো পিছে ভাগ্য ভাল খুৰিয়া আকৌ আচাৰ বনাবলৈ আনি থৈছিলে তাৰে অকমান আনিলো ঘৰলে বনাই পেলাই খাও বুলি আৰু ইয়া মই ধুনিয়াকৈ হালধি নিমখু খানিলো মাছকে পিছত আৰু ইয়া তেতেলিখিনি অকমান পানীত কোমলাই থৈছো তেতিয়া মানে ধুনিয়াকৈ গুটিটো এৰাইছে আৰু যদি আপোনালোকে মোৰ ভিডিও আজি প্ৰথমবাৰৰ বাবে চাইছে তেনেহলে মোৰ নামটো হৈছে ৰংপি হাজৰিকা মই এনেকৈ সৰু সৰু মিনি ব্লগবোৰ আপোনালোকৰ আগত শেয়াৰ কৰো যদি ভাল লাগে ফলো কৰিব নাপাহৰিব এটা তেতেলিখিনি আমাক কোমলি গল সেই কাৰণে ধুনিয়াকৈ সেকি লৈছো ইফালে আমাৰ কেৰাহী গৰম হোৱা তেলতে একেবাৰে দিছো গৰম হোৱা তেলখিনিতে দিছো পাঁচফোৰণ দুটামান লগতে কাটি লোৱা মানে ফালি লোৱা জলকীয়া দুটা আৰু যে তেতেলি পানীখিনি সেকি ৰাখিছিলো সেইখিনি দি পেলাই অকমান উতল অহাৰ পিছত এতিয়া মই দিছো অকমান নিমখ আৰু অকমান হালধি জুখমতে গুটিখিনি মই অকমান আকৌ অলপমান উতলিব দিছিলো ইফালে আকৌ মই কুকাৰতে মানে আলু বইল কৰি ৰাখিছিলো আৰু বিশেষ মানে এই তৰকাৰীখনত বিশেষ বস্তু দৰকাৰ নহয় আলু অকমান সিজাই পেলাই এনেকৈ মোহাৰি ললে অকমান যদি জুলখিনি দি দিয়া হয় তেনেহলে এনেকৈ সিম্পল কৰিও খাই ভাল লাগে আৰু আপোনালোকে কিহে বনাই পেলাই খাই জনাবচোন মই পিছে আলু সৈতেহে বনাই খাওঁ ভাল পাওঁ এনেকৈ আৰু আলুখিনি দি পেলাই ধুনিয়াকৈ লৰাই ললো আৰু এতিয়া জুখমতে পানীখিনি দি পেলাই অকমান ঢাকি ৰাখিছো উতল অহাৰ পিছত একেবাৰে মাছকেই পিছু দি পেলাই অকমান ঢাকি ৰাখিলো আৰু এইফালে আমাৰ ৰেডি হৈ গল পকা তেতেলি আৰু বৰালি মাছৰ জোলখন পিছে কৈ থাকোতেনে মই কিন্তু ৰখিব পৰা নাই খাই লওঁ আৰু আপোনালোকেও মোৰ ভিডিওটো কেনেকুৱা লাগিলে জনাব নাপাহৰিব